হেল্ল' এভৰিৱান, সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্যতম এটি ভিডিঅ'লৈ। হয়, আজি এটা কবিতা লৈ আহিছোঁ আবৃত্তি কৰিবলৈ, মোৰ বা জুন গগৈয়ে লিখা। চেষ্টা কৰিম, আৰু ইমান ভালকৈ নাজানো। আপোনালোকৰ হয়তো কোনোবাই বৰিং পাব পাৰে আৰু কোনোবাই হয়তো ভাল পাব পাৰে। বৰিং পোৱাসকলক কৈছোঁ শেষৰলৈকে এবাৰ শুনি চাব, কিজান আজিৰ পৰা কবিতা ভাল লগাই হৈ যায়। বাৰু আহকচোন আবৃত্তি কৰি চাওঁ আৰু আপোনালোকে শুনি যাওক। দুভাগ নিশা, আজি তোমাৰ মনৰ খবৰ ল'ম। কেনে আছা অনুপম? হাৰে আছানে? তুমি ভালে আছানে? আজি তুমি কোৱাচোন তোমাৰ কথাবোৰ, আৰু মই ক'ম মোৰ কথাবোৰ। বাৰু কোৱাচোন, আজি ৰাতি তুমি তোমাৰ কোঠাৰ খিৰিকীৰে চাইছানে জোনাকীবোৰ? এই যে আন্ধাৰৰ বুকুত পোহৰ বিলাই ফুৰা জোনাকীবোৰ আৰু গছ গছনিবোৰ ছয়া ময়া পোহৰত জিলিকি ৰৈছে বিশালকায় একোটাহত দৈত্য হৈ। তোমাৰ ভয় লাগেনে তেতিয়া? অনুপম, নকলেও জানো দিয়া তুমি কিমান ভয় কৰা। কিমান ভয়ত কুচি মুচি তুমি ৰদালিজনীৰ বুকুৰ মাজত সোমাই পৰিছিলা। বাৰু কোৱাচোন, জোনবাই দেশৰ সাধুকথা, ৰজা ৰাণীৰ কাহিনী আৰু বুঢ়িয়াৰ সাধুকথা একেলগে শুনা নাছিলানে? ৰদালিৰ সতে জোনবাই শেৱালি সৰা দলিচাত বহি, আৰু তাৰ পাছত বুকুৰ পৰা বুকুলৈ নৈ এখন বৈছে, ভালপোৱাৰ নৈ। তেতিয়া ৰাতিটো বৰ দীঘল হৈছিল ন? পুৱাবোৰো আশাৰ বতৰা আছিল, আৰু দুপৰীয়াটো মোৰ বৰ ভাল লাগিছিল। সৰিয়হ ফুলিছিল হৃদয়ত, আবেলিটোও আকৌ ভাল লগা। মুঠতে সকলোবোৰ ভাল লগা আছিল, নহয়নে? আজি দুভাগ নিশা তোমাৰ খবৰ লৈছোঁ। হাৰে আছানে তুমি সেই জোনাকী নিশা? তুমি বৰষুণত তিতিছা নেকি? পানী লাগিব, জ্বৰ উঠিব, নিতিতিবা। তুমি ৰ'দত কিয় আছা? ৰ'দে পুৰিব, কলিজাখন দেই পুৰি যাব। বাৰু ৰঙা গোলাপ প্ৰিয় তোমাৰ, খুব প্ৰিয় নহয়নে? মোৰো জানা, তুমি যে দিছিলা আবেলি পৰত এপাহি, মনত পৰিছেনে তোমাৰ? তাৰ পাছত আৰু তোমাক লগ নাই পোৱা। তুমি গুচি গ'লা বহুত দূৰলৈ। সেয়ে আজি চোৱা, তোমালৈ এথোপা ৰঙা গোলাপ আনিছোঁ। তুমি ভাল পোৱা যে ফুলি ৰওক তোমাক সমাধি হোৱাই। অনুপম, হাৰে থাকা তুমি, হাৰে থাকিম মই। আজি দুভাগ নিশা তুমি মোৰ হ'বা, আৰু মই তোমাৰ জন্মান্তৰলৈ।